গাড়ীখন এইফালে ওপৰত দিছোঁ লাই তলত বন্ধা গুড মৰ্ণিং সকলোকে আৰু আজি আপোনালোকক লৈ যাম আৰু সেইকাৰণে যোৱা বছৰ যিটো মই ভিডিঅ' বনাইছিলোঁ সেইটো ভুল প্ৰমাণিত হ'ল আৰু 500 টকি 3টা তাৰপিছত 200 টকি দেখাক দেখি উঠিল গা অমুকে বোলে মুকু চাহ। নমস্কাৰ বন্ধুসকল, কি খবৰ? ভালে আছে সকলোৱে চাগে? আমাৰো ভাল বুলিবই পাৰি আৰু মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, গতিকে স্বাগতম জনাইছোঁ সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু মই ক'ত আছোঁ চাওক, এয়া লাই কাটি আছোঁ আৰু এইফালে মানুহজনীয়ে কাটি আছে বন্ধাকবি আৰু আমাৰ বেটাই আজি হেল্প কৰিবলৈ আহিছে আৰু আকৌ এইফালে লাই ছিঙি আছে আমাৰ মামীয়ে। তো কথা হ'ল দেখাক দেখি উঠে গা অমুকে বোলে মুকুচা। মানে বন্ধুসকল, লাই শাকখিনি এইবাৰ কাটি দিছোঁ যে একেবাৰে গুৰি চপাই, তাৰমানে ঠাৰিবোৰ ইমান ডাঙৰ ডাঙৰ ঠাৰিবোৰ ছিঙি থাকিলেই মানে বহুত দিনলৈকে ইয়াত বিকি থাকিব পাৰিলোহেঁতেন। কিন্তু কথা হ'ল বন্ধুসকল, লাই শাকৰ দামটো একেবাৰে এইবছৰ কমি গ'ল। আৰু যোৱা বছৰ কি হৈছিলে, এই থুৰিবোৰ 10 টকালৈকে মই বিক্ৰী কৰিছিলোঁ আৰু লাই শাকৰ দাম আছিলে মানে 5ৰ ওপৰত, মানে 5 টকা অতি কমে বিক্ৰী কৰিছিলোঁ, তাৰ ওপৰত বিক্ৰী কৰিছিলোঁ 6 টকা 7 টকা মুঠি হিচাপত বিক্ৰী কৰিছিলোঁ। তো যোৱা বছৰৰ ৰেটটো ভাল আছিলে আৰু সেইকাৰণে মই এটা লাই শাকৰ খেতি কৰি লাখ টকা উপাৰ্জন কৰক বুলি টাইটেল দি পেলাই এটা ভিডিঅ' বনাইছিলোঁ। আমাৰ ইয়াত এইবছৰ লাই শাকৰ খেতিয়ক একেবাৰে বহুত বাঢ়ি গ'ল। সেইকাৰণে কৈছোঁ দেখাক দেখি উঠে গা, মানে দেখাক দেখি উঠিল গা অমুকাই বোলে মুকুচা। ইজনে আনজনক দেখি কৰোঁতে প্ৰত্যেকে মানে একেবিধ খেতিকে লাই মূলা ইমানেই খেতি হৈছে আমাৰ ইয়াত। গতিকে বজাৰত মানে অকল লাই মূলাই হোৱাৰ কাৰণে দামটো একেবাৰে কমি গ'ল আৰু এইবছৰ। আৰু সেইকাৰণে যোৱা বছৰ যিটো মই ভিডিঅ' বনাইছিলোঁ সেইটো ভুল প্ৰমাণিত হ'ল। আৰু আমাৰ ইয়াৰ কথা কৈছোঁ, আপোনালোকৰ তাত কেনেকুৱা লাই শাকৰ মূলা শাকৰ দাম কমেণ্টছত জনাব বুলি আশা কৰিলোঁ। আৰু বন্ধুসকল, ইফালে কাটি আছে বন্ধাকবি আৰু লাইখিনি মানে ফুলিব দিয়া নাই, মানে চাওকচোন কিছুমানে ভেজাল আছিলে। মোৰ যিটো সঁচ এইটো আচলতে বহাগত ফুলে, বহাগী লাই বুলি কোৱা হয়। এতিয়া ফুলিবলৈ হোৱাই নাই, কিছুমান ফুলি গৈছে, সেইবোৰ মানে কিছুমান ভেজাল হৈ গ'ল, মিহলি হৈ গৈছিলে সেই আগতীয়া লাই। গতিকে এইবাৰ মানে কেলে কাটি দিছোঁ, এইখিনি যদি এনেকৈ থৈ দিওঁ তেতিয়াহ'লে দামটো এইবাৰ অহাৰ চান্সটো একেবাৰে নাই। আৰু যিহেতু দামটো অহাৰ চান্স নাই, মাটিখিনি এনেই ব্লক কৰি নথওঁ, বেলেগ খেতি কৰিম। আৰু কি খেতি কৰিম ভিডিঅ'বিলাক চাই থাকিলে দেখিবলৈ পাব, জানিবলৈ পাব। তো পলম নকৰোঁ, আৰু কি কৰোঁ ভিডিঅ'টোত দেখুৱাম। আৰু ভিডিঅ'টো আজি শেষ নকৰোঁ, কালি বজাৰলৈ যাম, বজাৰখন দেখুৱাম, তাৰপিছতহে ভিডিঅ'টো শেষ হ'ব। গতিকে আজিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কাইলৈ শেষ কৰিম। এতিয়া বলক আগবাঢ়ি যাওঁ ভিডিঅ'টোৰ মাজলৈ। আৰু তো বেলি পৰিবলৈ হ'ল আৰু আমি মানে ঘৰ পোৱালৈকে আন্ধাৰ হৈ যাবগৈ। চাওক পৰিৱেশটো, এয়া বেলি ছানছেটিং হ'বলৈ হৈছে, আন্ধাৰ পৰিৱেশ। চৌপাশটো এবাৰ দেখুৱাই দিওঁ। এয়া লাই শাক একেবাৰে কাটি পেলাইছোঁ আৰু গুৰি কাটি চফা কৰি যাম। কিন্তু সেই আগলৈ আছে, সেইখিনি নাকাটো, সেইখিনি থাকিব, সেইখিনি মাঘ বিহুলৈকে চলিব। আৰু তাৰপিছত বন্ধুসকল, এইফালে আছে এইখিনি বন্ধাকবি আৰু এইখিনি হাল বাই ৰেডি কৰিছোঁ। ইয়াত কি কৰা হয় ভিডিঅ'বোৰ চাই থাকিলে গম পাবই নহয়। তাৰপিছত সেই আগলৈ যিখিনি আছে সেইখিনি মূলা খেতি আছিলে, এতিয়া হাল বাই দিলোঁ। মূলাও এইবছৰ দাম কম আৰু সেইকাৰণে গোটেইবোৰ উঘালিব নোৱাৰিলোঁ, মানে নুঘালিলোৱে আৰু যিহেতু সস্তা, আৰু সেইকাৰণে কিমাননো বিক্ৰী কৰিম সস্তা দামৰ বস্তু, সেইবুলি হালটো বাই দিলোঁ। সেইকাৰণে চাওক চাৰিওফালে সেই বগাবোৰ যে দেখিছে, এই বগাবোৰ সেইবোৰ হৈছে মূলা। চাৰিওফালে মূলা সিঁচৰিত হৈ আছে। আৰু এইফালে বন্ধাকবিখিনি আছিলে, কাটি আছোঁ। আৰু চাওক পৰিৱেশটো। তো বন্ধুসকল, সেয়ে কৈছোঁ দেখাক দেখি উঠিল গা অমুকে বোলে মুকুচা। বন্ধাকবিটো বাৰু মোটামুটি ঠিক ঠাকেই ৰেট পাই আছোঁ, কাৰণ ওচৰে পাঁজৰে এইখিনিত মানে বন্ধাকবি খেতিটো অলপ কম মানে আছে, পিছতীয়া, সেইকাৰণে আগতীয়া কৰিলোঁ। সেইকাৰণে কোৱা হয় বোলে আনকমন হ'ব লাগে, আন ছিজনত হ'ব লাগে শাক পাচলিবোৰ, তেতিয়া দাম পোৱা যায়। মোৰ লাই শাকটো এবাৰ পিছতীয়াই হ'ল বাৰু, আৰু সেইকাৰণে দাম পোৱা নাই। গতিকে আনকমন খেতি কৰক যিবিলাকে খেতিয়ক। মোৰ ভিডিঅ'টো যদি কোনোবা খেতিয়কে চাই আছে, তেতিয়াহ'লে একেবাৰে ফুল ছিজনত কৰিলে বস্তুবিলাকৰ দাম পোৱাই নাযায়। আনহাতে এইবছৰ মানে দেখাক দেখি উঠিল গা অমুকে বোলে মুকুচা, সেইটো হৈছেগৈ। তাৰমানে ইজনে আনজনক দেখি একেবিধকে কৰিছে চবেই। আমাৰ ইয়াত মানে অকল লাই মূলা। তো ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি গৈ থাকোঁ, চাই থাকিব ভিডিঅ'টো।
বন্ধুসকল এতিয়া বাজিছে 5টা আৰু বেলি ওলোৱা নাই, গতিকে গুড মৰ্ণিং সকলোকে, সুপ্ৰভাত সকলোকে। আৰু মোৰ গাড়ীখন লোড হৈ আছে, এইফালে বান্ধা আছে তলত আৰু এইফালে ওপৰত লাই দি দিছোঁ আৰু পূৰা লোড চুট কৰি ল'লোঁ। এতিয়া বজাৰ যাওঁ, যিহেতু ৰাতিপুৱা বজাৰখন লাগে আৰু দূৰণিবতীয়া যিবিলাক বেপাৰী সেইবিলাক ৰাতিয়ে আহি তাত ৰেডি হৈ থাকে মানে মাল ল'বলৈ। আৰু যিহেতু দূৰ সেইকাৰণে সোনকালে মাল কিনে আৰু সোনকালে যায়গৈ আৰু দামেও অলপ বেছিকৈ তেওঁলোকে দামত কিনে। আৰু তেওঁলোকক যিহেতু লগ কৰিব লাগিব, গতিকে বলক যাওঁ, আপোনালোককো লৈ যাওঁ। আৰু এতিয়া বাজিছে 5:38 আৰু আহি পাই গ'লোহি হৰিহজান বজাৰ। আপোনালোকক দেখুৱাওঁ, এইবিলাক গাড়ী পাৰ্কিং কৰিছে, তাৰমানে গাড়ীখন পাৰ্কিং কৰি ল'লোঁ, তাত আনলোড কৰা হৈ গ'ল। বজাৰ লাহে লাহে খুলিছে আৰু এইফালে মাল আহি ৰেডি, এইফালে বেগেনা আহি গ'ল, এইফালে ৰঙালাও। তো বন্ধুসকল মালখিনি ইয়াত আনলোড কৰি দিলোঁ, এইখিনি চাওক। তাৰপিছত লাহে লাহে ৰাইজে আনিছে আৰু মাল। তো এইফালে চাওক, বগা মূলা, ৰঙা মূলা, লাই, এনেকৈ বস্তুবিলাক এইফালে বন্ধা। তো লাহে লাহে বজাৰত আহি আছে মাল, সকলোখিনি আহি লওক, তাৰপিছত এবাৰ দেখুৱাই দিম বাৰু। তো চাই থাকিব দেই বন্ধুসকল। কেলে মন মাৰি আছ? কেনেকুৱা মন মাৰি আছে যে কেলে? এই বাবলু দা কেলে ইমান মন মাৰি আছে আজি? বজাৰ ঠাণ্ডা আছে, বজাৰ ঠাণ্ডা আছে কেলে? খানাত পঠাবি গৰমে আছে তো, গৰমে আছে। নাই নাই গৰম নহয়, ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। অ' চাচা বজাৰ কেনেকুৱা আছে? ভাল আছে? তো এইফালে জলকীয়া, এইফালে ওলকবি, মটৰ, এইফালে বন্ধাকবি। মোৰ দাম ৰেট চিঙিল আৰু আমাৰ হৰিহজান বজাৰত এনেকৈ বস্তুখিনি বিক্ৰী কৰাৰ পিছত মোনাত ভৰাই দিব লাগিব, পেকেটত ভৰাই দিব লাগিব, চিলাই কৰি দিয়াৰ পিছতহে পইচা পোৱা যায় আৰু তেতিয়াহে আমাৰ খেতিয়ক হিচাপে কাম সমাপ্ত। এই ধৰণৰ প্ৰচেছ কৰি আছে। ফাইনেলি বন্ধুসকল মোৰ মোনা চোনা খালী কৰি হৈ গ'ল, এতিয়া যাওঁ আৰু ঘৰতহে লগ পাম আৰু দেই বন্ধুসকল। তাৰমানে অলপ বজাৰ কৰিব আছে, বজাৰ চজাৰ কৰি লওঁ। মোৰ এইফালে তামোলৰ দোকান আছে, কিন্তু মই তামোল খোৱা নাই, মই চিকৰে খালোঁ আৰু দেই, বেয়া নাপাব। ঘৰত লগ পাম। ফাইনেলি বন্ধুসকল আহি পালোহি ঘৰ আৰু কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া হিচাপটো দিব লাগিব নহয় মানুহজনীক, হিচাপটো দি দিওঁ। লোৱা কষ্টত মানে আহিলে 500 টকী 3টা, তাৰপিছত 200 টকী এটা, তাৰপিছত 100 টকী 3টা, 50 টকীও 3টা, মুঠতে আৰু সেয়াই আৰু হিচাপ কৰি ল'ব আৰু। ধন্যবাদ জনাইছোঁ সকলোকে ইমান দেৰি মোৰ ভিডিঅ'টো আজি চাই থকাৰ কাৰণে। পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিল। আজিলৈ বিদায় মাগিছোঁ দেই বন্ধুসকল, থেংক ইউ।